পৰীক্ষা আৰম্ভ হোৱাৰ আগতে এয়া মোৰ হাতত আহি পৰিছে কুৱেশ্যন পেপাৰ। এয়া আপোনালোকৰ ভুল নহয় নেকি? এয়া শিক্ষা বিভাগৰ ভুল নহয় নেকি? এয়া সেৱাৰ ভুল, শিক্ষা বিভাগৰ ভুল। গতিকে মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে অনুৰোধ কৰোঁ যে ছাৰ আপোনালোকে এনেকুৱা কাম নকৰিব। তো এয়া মই সেৱা কৰ্তৃপক্ষক মানে হাত জোৰ কৰি অনুৰোধ কৰি আছো, আপোনালোকে আমি ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ এনেকুৱা মানে ধেমালি নকৰিব, আমাৰ জীৱনক লৈ এনেকুৱা মানে ধেমালি নেখেলিব আপোনালোকে। আজি যে কুৱেশ্যন পেপাৰ মানে ফাদিল হ'ল, এয়া কোনে কৰিছে? তো আজি হল মেট্ৰিক পৰীক্ষা, কিন্তু মেট্ৰিক পৰীক্ষা আৰম্ভ হোৱাৰ আগতে এয়া মোৰ হাতত আহি পৰিছে কুৱেশ্যন পেপাৰ। এয়া বিজ্ঞানৰ কুৱেশ্যন পেপাৰ, জেনেৰেল সায়েন্সৰ কুৱেশ্যন পেপাৰ মোৰ হাতত অলৰেডি আহি পৰিছে। আজি যিটো এক্সাম আছিল সেইটো কুৱেশ্যন পেপাৰ মোৰ হাতত অলৰেডি মই পাই গৈছোঁ, মই কালেক্ট কৰিছোঁ। আপোনালোকে চাওক, মই আপোনালোকক দেখুৱাম এইটো কুৱেশ্যন পেপাৰত কি কি কুৱেশ্যন আছে। আজি যিটো কুৱেশ্যন পেপাৰ মানে মোৰ হাতত আহিছে, আজি যিটো এক্সাম আছিল, মই আপোনালোকক দেখুৱাম কি কি কুৱেশ্যন আছে এই বিজ্ঞানৰ প্ৰশ্ন পেপাৰত। মই আপোনালোকক দেখুৱাম। আপোনালোকে গমে পাইছে যে আজি যিটো বিজ্ঞান পৰীক্ষা আছিলে এই কুৱেশ্যন পেপাৰটো মানে অলৰেডি ভাইৰেল হৈ গৈছে, ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ কাৰণে আজি এক্সামটো মানে বাতিল কৰিছে। মই আপোনালোকক কুৱেশ্যন পেপাৰটো দেখুৱাই আছোঁ। মই আচলতে এইটো বিজ্ঞানৰ কুৱেশ্যন পেপাৰ নহয়, মোৰ হাতত যিটো দেখি আছে মোৰ মানে মোবাইলত মানে মই কালেক্ট কৰিছোঁ, মোবাইলত ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ গৈছে। আপোনালোকে জানে যে এয়া সেৱাৰ কাৰণে, সেৱাৰ ভুলৰ কাৰণে এয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। আমি ছাত্ৰ ছাত্ৰীৰ লগত এয়া সেৱা কৰ্তৃপক্ষই কি খেলি মেলি খেলি আছে, মানে আমি ছাত্ৰ জীৱনক লৈ সেৱাই এয়া খেল খেলি আছে নেকি? চাওক, মই আপোনালোকক আগতে কুৱেশ্যন পেপাৰটো দেখুৱাই আছোঁ, স্ক্ৰীনত আপোনালোকে দেখিবলৈ পাব। তো আপোনালোকে স্ক্ৰীনত দেখা পাই আছে যে আজি যিটো বিজ্ঞান পৰীক্ষাৰ পেপাৰ আছিল এইটো কুৱেশ্যনটো মানে এনচাৰ সহ হাতে লিখা, এইটো মই আপোনালোকক স্ক্ৰীনত দেখুৱাই আছোঁ। আপোনালোকে গম পাইছে না নাই, কিন্তু মই মুখেৰেও কৈ দি আছোঁ, মোৰ মোবাইলত আছে যিহেতু। আজি কুৱেশ্যন আহিছিল যে স্বপ্ৰকৃত পুষ্টি আৰু পৰপ্ৰকৃত পুষ্টিৰ পাৰ্থক্য লিখা আৰু অপবিজাৰণ আৰু দ্বন্দ্বীকৰণ ৰাসায়নিক বিক্ৰিয়াৰ সহায়েৰে ব্যাখ্যা কৰা। আৰু কুৱেশ্যন আছে দ্বি অপহৰণ বিক্রিয়া কাক বলে উদাহরণ দিয়া। তাৰপিছত কুৱেশ্যন হ'ল প্লাষ্টাৰ অফ পেৰিছ কি? প্লাষ্টাৰ অফ পেৰিছৰ পৰা কেনেদৰে বিভাগ উপাৰ্জন পোৱা যায় বিক্ৰিয়াটো লিখা। আৰু মানে বহুতো কুৱেশ্যন আপোনালোকে স্ক্ৰীনত আপোনালোক দেখুৱাই দিলোঁ, কিন্তু এয়া বিজ্ঞানৰ কুৱেশ্যন পেপাৰ কেনেকৈ ভাইৰেল হ'ল, এয়া আমি ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ সেৱাই এয়া কি খেলি আছে, এয়া কি খেলি মেলি খেলি আছে। আমি ইমান ৰাতিলৈকে ইমান দিনলৈকে কষ্ট কৰি পঢ়াৰ পিছতো এয়া মেট্ৰিক জীৱনৰ প্ৰথমটো পৰীক্ষা, এয়া হ'ল মেট্ৰিক পৰীক্ষা। এই মেট্ৰিক পৰীক্ষাত ইমান কষ্ট কৰি এটা বছৰ পঢ়াৰ পিছতো যে এনেকৈ, কিন্তু এই মেট্ৰিক পৰীক্ষাতে আপোনালোকে এইবাৰ ফাৰ্ষ্ট নহয়, ইয়াৰ আগতেও মানে হৈ আছে। আপোনালোকে এনেকুৱা কৰি আছে কিয়? এনেকুৱাকৈ আপোনালোকে প্ৰশ্ন কাকত ফাদিল কৰে কিয়? আপোনালোকক মই সেৱাক মানে অনুৰোধ কৰোঁ যে আপোনালোকে আমি ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ এনেকুৱা মানে ধেমালি নকৰিব, আমাৰ জীৱনক লৈ এনেকুৱা মানে ধেমালি নেখেলিব আপোনালোকে। তো এয়া মই সেৱা কৰ্তৃপক্ষক মানে হাত জোৰ কৰি অনুৰোধ কৰি আছোঁ, আকৌ কৈ আছোঁ, মানে হাত জোৰ কৰি অনুৰোধ কৰি আছোঁ যে আপোনালোকে এনেকুৱা কাম নকৰিব। আৰু এইটো কাম কোনে কৰিলে ইয়াৰ আমাক তদন্ত লাগিব, আমি ছাত্ৰ ছাত্ৰীবিলাকক মানে তদন্ত লাগিব আৰু ইয়াৰ উপযুক্ত শাস্তি হ'ব লাগিব। যিয়ে এইটো কাম কৰিছে তাৰ মানে উপযুক্ত শাস্তি হ'ব লাগিব। মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক অনুৰোধ কৰোঁ যে আপোনালোকে ইয়াৰ তদন্ত লওক আৰু ইয়াৰ উপযুক্ত শাস্তি হ'ব লাগিব। আৰু মই শিক্ষামন্ত্ৰী ৰমেশ পেগু ডাঙৰীয়াকে কৈ আছোঁ যে আপোনালোকে ইয়াৰ মানে তদন্ত লওক, ইয়াৰ বিস্তাৰিত ইয়াৰ মানে শাস্তি কি হ'ব লাগে, যিয়ে কৰিছে ইয়াক আমি তদন্ত শাস্তি লাগে। কিন্তু আপোনালোকে যে এনেকুৱা কাম কৰিছে এয়া মানে নতুন কাম নহয়, সেৱাই মানে আগৰ পৰাই এইটো মানে কৰি আছে। এই যে এইবাৰ মানে ইংলিছ পৰীক্ষাৰ প্ৰথম দিনাই বৰাকত এটা চেণ্টাৰত দেখিবলৈ পাইছে মানে 760জন ছাত্ৰ ইংলিছ পৰীক্ষা দিছিল, কিন্তু তাতে নকল বাহিৰৰ পৰা লৈ পিনে দিছিল। কিন্তু সেয়া মই মানিছোঁ যে সেয়া চেণ্টাৰৰ ভুল, চেণ্টাৰে এইটো মানে ভালকে পৰিচালনা কৰিব পৰা নাই। কিন্তু এয়া যে আজি যে কুৱেশ্যন পেপাৰ মানে ফাদিল হ'ল, এয়া কোনে কৰিছে? এয়া আমি আপুনি কৰিছোঁ নেকি? এয়া কৰিছে সেৱাই। এয়া সেৱাৰ ভুলৰ কাৰণে এনেকুৱা হৈ আছে। ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ এয়া সেৱাই খেলি মেলি খেলি আছে, ধেমালি বুলি ভাবি আছে ছাত্ৰ ছাত্ৰীৰ জীৱনটো। ইমান কষ্ট কৰাৰ পিছতো এনেকুৱা কাম কিয় কৰি আছে? ইয়াক আমাক জবাব লাগিব, ইয়াৰ জবাব দিব লাগিব সেৱাই। তো মই গতিকে শিক্ষামন্ত্ৰী ৰমেশ পেগু ডাঙৰীয়াকো কৈ আছোঁ, শিক্ষা বিভাগক মই কৈ আছোঁ, আপোনালোকে কৈছিলে পৰীক্ষা আৰম্ভ হোৱাৰ আগতে কৈছিলে যে পৰীক্ষা ভালকৈ পৰিচালনা কৰিব, মানে কোনো কেলেংকাৰী নহ'ব। কিন্তু এয়া কি হ'ল? এয়া আপোনালোকৰ ভুল নহয় নেকি? এয়া শিক্ষা বিভাগৰ ভুল নহয় নেকি? এয়া সেৱাৰ ভুল, শিক্ষা বিভাগৰ ভুল।
গতিকে মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে অনুৰোধ কৰোঁ যে ছাৰ আপোনালোকে এনেকুৱা কাম নকৰিব, কাৰণ আপোনালোকে কৰা নাই, যিহেতু মই মানিছোঁ কৰা নাই আপুনি, কিন্তু এইটো শিক্ষা বিভাগে কৰিছে, এইটো সেৱাই কৰিছে। যদি সেৱাই নকৰিলে হয় এইটো কুৱেশ্যন পেপাৰ মোৰ হাতত আৰু বহুত মানুহৰ হাতত কেনেকৈ আহিল? মোৰ হাতত আজি পুৱাই আহি পৰিছে এইটো কুৱেশ্যন পেপাৰ, কিন্তু মোৰ হাতত এয়া মই কালেক্ট কৰিছোঁ, মানে খুজি খুজি এইটো শুনাৰ পিছত মই কালেক্ট কৰিছোঁ যে বিজ্ঞানৰ কুৱেশ্যন পেপাৰবোৰ ভাইৰেল হৈছে। তাৰপিছত মই কল কৰি মানে বহুত খোজাৰ পিছত এইটো মানে আহি পৰিছে মোৰ হাততো। তো এয়া এজনৰ ভুলৰ কাৰণে আমি ছাত্ৰ ছাত্ৰী জীৱনৰ মানে বহুতো সমস্যাত পৰি আছোঁ। আমি ডিপ্ৰেশ্যনত পৰি গৈছোঁ ছাত্ৰ ছাত্ৰীসকল, কাৰণ ইমান ৰাতি ইমান দিন একটা বছৰ কষ্ট কৰি পঢ়াৰ পিছতো এনেকুৱা কৰি আছে সেৱাই আমাৰ লগত, এয়া আমাৰ লগত ধেমালি কৰি আছে সেৱাই। গতিকে মই আপোনালোককো অনুৰোধ কৰিছোঁ যে আপোনালোকে ভিডিঅ'টো বেছি বেছি কৰি শ্বেয়াৰ কৰি দিয়ক, যাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈকে এইটো ভিডিঅ' যায়, শিক্ষামন্ত্ৰী ৰনোজ পেগুলৈকে এইটো ভিডিঅ' যায়, আৰু সেৱা কৰ্তৃপক্ষই যাতে এইটো ভিডিঅ' চাই কিনে এইটোৰ তদন্ত ব্যৱস্থা কৰে, আৰু জীৱনতো যাতে এনেকুৱা কাম সেৱাই নকৰে আৰু সেৱাৰ দ্বাৰাই যাতে নহয়, তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ। তো আজিলৈ ইমানেই, ইয়াতে মই সামৰিছোঁ।